हेलो फ्रेंड्स की खबर आज नतुन एटा भिडिओ লৈ আহিছো আজি মই পুৰা ফালি দিছে ৰ'দ দিলে ৰ'দ বৰষুণ দিলে বৰষুণ মানুহ মানে বতৰো মানে সন্তুষ্ট কৰিব পৰা নাই একদিন তাকে আজি মানে কি হ'ল কথাটো এই বহুত দিন বসন্তিক মানে সাৰ্ভিসিং কৰা নাই সেইকাৰণে আজি বসন্তিক লৈ যাওঁ সাৰ্ভিসিংটো কৰি আনো মোবিল সবিল খলাব লাগিব ইফালে এই প্ৰবলেমটো হৈ আছে দিছেনে এইটো ইমান ঢিলা হৈ গ'ল এইটো ইয়াত তেল ভৰাব লাগিব তাপা মোৰ মেইন প্ৰবলেমটো হৈছে কিকডালে মানে ইমান মানে জপিয়াই নহয় এডাল বা একদম কেতিয়াবা মানে ভৰি ভাঙি দিও কৰে মানে একদম তলুৱা গৰম কৰি দিয়ে এনেকুৱা সটপ মাৰে এখন আজি ঢেৰ কাম আছে মানে এফালে চেইনডাল ঢিলা হৈ আছে এফালে এইটো অৱস্থা দেখিছে এইটো গ'ল এইটো কমপ্লিট গ'ল এডাল চেঞ্জ কৰিব লাগিব এডাল তাকে আজি পাম নে নাপাওঁ ক'ব নোৱাৰোঁ তাকে খুচখুচীয়া কাম কেইটামান আছে কৰি ল'মগৈ চাই থাকিবচোন কি কাম আছে আৰু এইবিলাকৰ পাৰ্টছবিলাকৰ বহুত দাম নহয় আপোনালোকে জানেই চলাবলৈ বহুত ভাল কিন্তু বা পাৰ্টছৰ যি দাম মানে মোবিল এটা মোবিলত মানে 1000 টকা লাগিয়ে যায় আপোনাৰ এইটোত সাংঘাতিক তাকে বলক হলতো কাম কৰিব লাগিব এতিয়া আহি এইখন পালোহি এতিয়া জেগাকণ এইখন দিছেনে এইখন মেলেঙিয়াল বুলি কয় অকণমান গ'লে পামগৈ আৰু অকণমান ৰৈ লৈছোঁ গৰুসোপা আহি আছে কাৰণে আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান আগত হ'ব গৰুসোপা গৰু গোটেই আছিলে এইকাৰণে গৰু অকণমান আগবাঢ়ি যাওঁ এইফালে চবফালে পূৰা বাগান আছে পূৰা এইখন দেখিছেনে আৰু বেলেগ এটা ৰাস্তা আছিলে মই সেইফালেদি নাহিলোঁ এইফালেদি আহিলোঁ এইফালে অকণ দূৰ হয় হ'লেও এইফালে আহি পেলাই কিবা এটা ভাল লাগে সেইকাৰণে এইফালেদি গুচি আহিলোঁ পামগৈ আৰু বেছি দূৰ নাই আজি তোমাক বনাওঁতে পচন্দ মোবিলটো মানে বহুত কেতিয়াবাই সলাব লাগিছিলে মোবিল বুলিব নাই বুলিয়ে ভাবিছিলোঁ বোলো শুকাই গ'ল নেকি মোবিল বিচাৰ আছিলে অলপ বহুত দিন হ'ল বাইকখনৰ মোবিলটো সলামকৈ সময় পোৱা নাই এইডালৰ এইটো বকেটটো গ'ল বুলি কৈছে এইটো গাড়ী আছে জানো ক'ত আছে গাড়ী ঘৰত আছে কোনখন গাড়ীখন ভৰিত কোনে মাৰিলে ভৰিত হা ক'ত দুখ পালা চাওঁ ভৰিটো চাওঁ দেখাই দিয়া অঁ এইবোৰ গোটেই দুখ পাই আছে গোটেই হা কোনে মাৰিলে এই কোন ওলাই আছে এজনী কোন ওলাই আছে এই ধুনীয়া কোন গান এটা গাই দিয়া The next morning. এটা কি টকা আছে হ্যাঁ কি টকা এটা এনেকে চাব নালাগে এনেকে চাব লাগে এটা 10 টকা আকৌ 10 টকা হয় জানো চাওঁ নহয় এইটো 10 টকা ভালকৈ চাওঁ কি টকা মই ধৰি পোৱা নাই তুমিহে গম পাবা কি টকা কি 10 টকা এটা কি 10 টকা 10 টকীয়া মই আজিলৈকে দেখাই নাই এইটো হা এইটো 10 পইচা এইটো আগৰ দিনত এইটো 10 পইচা এইটো বন্ধ হৈ গ'ল এইটো তোমালোকে দেখিয়ে পোৱা নাই এইটো আমাৰ দিনত এইটো আছিলে তোমালোকৰ ঘৰত আমি যেতিয়া স্কুল পঢ়ি আছিলোঁ তেতিয়া আমি এনেকুৱা এটা লৈ গৈছিলোঁ 10 পইচা এটা 10টা মটন দিয়ে এনেকুৱাত এইটো ওলা দুখ পাবি ফেনখন বন্ধ কৰি দিলোঁ বুলিহে নহ'লে কাটি দিলেহেঁতেন তোক আজি এই আকৌ ফেনখনৰ ওচৰলৈ গৈছে দেখিছ অঁ এই মজা পাইছে এতিয়াহে বৰ ধুনীয়া আৰাম পাইছে আৰু দেখিছ দুখ পাবলৈ গ'ল প্ৰতি মাহৰ 26 তাৰিখৰ দিনা আমাৰ এটা খানা থাকে সেইটো মই আগতে ভিডিঅ'টো দেখাইছোঁ এইটো আমাৰ 26 তাৰিখৰ আজি আকৌ এই মাহৰ খানা এয়া আজি যোগাৰ কৰিছোঁ হাঁহৰ মাংস এয়া হাঁহ মাংস ল'লোঁ 2.5 কেজি আলু লগত এইবাৰ ল'লোঁ অমিতা এইবাৰ কোমোৰাৰ লগত নবনাওঁ লগত এয়া 1 কাঁহী পিঁয়াজ আৰু এইফালে কেৰাহী পাতিলোঁ জুই ধৰিলোঁ জুই দপদপকৈ জ্বলি আছে আৰু আমি বাহিৰত বনাইছোঁ ইফালেদি বতৰ বেয়া ওপৰত পূৰা গাজি আছে বৰষুণৰ অহা সম্ভাৱনা একদম জল্দি তেল ঢালি দিলোঁ লগতে যোগাৰ কৰিলোঁ এয়া আদা নহৰু এইফালে আছে এয়া বি জলকীয়া এটা দিছোঁ একদম হিচাপত পাই যাব সেয়া জলকীয়াই
এতিয়া তেল উতলি গ'ল, আমি পিঁয়াজটো দিব হৈ গ'ল। কাটি লোৱা যিটো বিহ জলকীয়া সেইটো আমি এতিয়া দি দিম। পিঁয়াজটো ভজা হৈ গ'ল, এতিয়া কাটি লোৱা মাংসখিনি আমি দি দিম। এতিয়া এয়া পূৰা 2 কেজিতকৈ ওপৰত আছে, 2.5 কেজি ওচৰা-ওচৰি হ'ব মাংস। 20টা মানুহৰ জোখত বনাইছোঁ। খালি জোখমতে আমি নিমখ দিলোঁ। এতিয়া কালাৰৰ কাৰণে আমি অকণমান কাশ্মীৰী পাউডাৰ দি দিছোঁ। ই জ্বলা নকৰে, অলপ মাংসটো ধুনীয়া কৰে। এতিয়া ভালদৰে লৰাই দিম যাতে পাউডাৰখিনি মিহলি যায় মাংসৰ লগত। অলপ ভাজিব লাগিব, হাঁহৰ মাংস অলপ বেছিকৈ ভাজিলে ভাল। এফালে জিৰা, ধনিয়া, গৰম মছলা, লিভাৰটো কাটি নিদিলোঁ, দি দে। মিট মছলা, চিকেন কাৰী, ভৰভৰকৈ মছলা দিওঁ। এতিয়া দিম পেষ্ট কৰি থোৱা আদা আৰু নহৰুখিনি। এতিয়া দি দিম এইখিনিত। এতিয়া ভালদৰে পূৰা লৰাব লাগিব, আদা নহৰুখিনি চব মাংসৰ লগত যাতে মিলি যায়। আৰু হাঁহৰ মাংসটো যিমান লৰাব সিমানেই ভাল ফ্ৰাই হৈ থাকিব। আৰু তেলটোত তেতিয়া ধুনীয়াকৈ ওলাই গৈ থাকিব। বৰ বেছি তেল দিয়া নাই, চব যি তেল ওলাইছে চব মাংসৰ পৰাই ওলাইছে। এতিয়া দিম এয়া কাটি লোৱা বিলাহীখিনি। বিলাহীখিনি অলপ আগতে দিব লাগিছিলে, মই পাহৰি গ'লোঁ দিবলৈ। এতিয়া আকৌ এইখিনিও ভালকৈ লৰাই লওঁ। যিখিনি কি ধুনীয়া কালাৰ আহিছে মাংস। এইকণ মাংস মানে আপোনাৰ ৰুটিৰ লগত আৰু খাব। আমি বিশেষকৈ জোল কৰিব লাগিব, মানুহ 20-25জন আছোঁ। কিন্তু বিশেষকৈ এইকণ মাংস খাই বেছি ভাল লাগে এনেকৈ ফ্ৰাই কৰি লৈ। এতিয়া জোখমতে দিম আমি অলপ জালুক অকণ হাঁহত নিদিলে খাই ভাল নালাগে। জালুক দিয়া আগত মই দিলোঁ লং, দালচেনি, ইলাচি, সেইটো দেখাবলৈ থাকি গ'ল। এতিয়া কাটি লোৱা আলুখিনি দিলোঁ, ভালদৰে লৰাই লওঁ এইখিনি। এতিয়া লগতে দিম কাটি লোৱা অমিতাখিনি। ভালদৰে আলুৰ লগত মিলাব লাগিব, ভাজিব লাগিব, সময় লাগিব অমিতা সিজোতে। মাংসটো মই বনাই দিলোঁ, এতিয়া ইহঁতক লগাই দিছোঁ বিলাবলৈ। গোটেইখিনি আছে যেতিয়া। আমাৰ পোৱালি এয়া চিবুৱে পাপৰ বিলাইছে। ই আমাৰ প্ৰত্যেকটো পাৰ্টিত থাকেই, আৰু ল'ৰাটোৱে বহুত সহায় কৰে দেই। দেখিবলৈহে সৰু কিন্তু কাম যথেষ্ট কৰে। আমাৰ এই বগা ধুনীয়া ল'ৰাটো ইমান ধুনীয়াকৈ বিলায়, যোগাৰটো ভাল। দেখাই দে অকণমান। সদায় ঘৰত ভাত খাই থকাই হয়, কিন্তু এনেকৈ মাহটোৰ মূৰত যেতিয়া আমি গোটেই ল'ৰাকেইটা লগ খাওঁ, এনেকৈ বনাই ভাতকেইটা খোৱা চখটো বেলেগ। এইটো আমাৰ এটা বেলেগ এটা আনন্দ হয়। এইটো যি মানে এনেকৈ খায় তেওঁলোকেহে গম পাব। জোল চবকে লাগিব দেই।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই